তোমালোকৰ মাজত আজি এটি গুৰুত্বপূৰ্ণ ৰিজনিং লৈ আহিছো যেটো নাকি এডিআৰই 2.0 প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ ৰিজনিং এটো গ্ৰেজুৱেচন লেভেলৰ বি পাছৰ লেভেলৰ এটো পেপাৰ 4 এছএলআৰসি 2024 হৈ যোৱা পৰীক্ষাৰ কোশ্চেন পেপাৰ এই প্ৰিভিয়াস ইয়াৰ কোশ্চেন সলভ কৰিলেহে তোমালোকে আৰু কনসেপ্টটো ভালকৈ শিকিব পাৰিবা এটা কোশ্চেন লৈ আহিছো এটো চেনেলত তোমালোকৰ কন্টিনিউয়াসলি দি থাকিম ৰিজনিং পেপাৰবোৰ তোমালোকে অকলে কি কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা ইজি টিক্সত এটো সোৱা ইয়াত কোশ্চেন নং 22 এত কি লিখা আছে যে if Saturn 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 is code as TZUTSM কি কৈছে যদি হে এই Saturnৰ কোড এটো হয় then how will Uranus be code by same plan যদি হে এইটোৰ কোড এটো হয় তেন্তে ইউরেনাসৰ কোড কোনটো হ'ব এইটো হৈছে লেটাৰ কোডিং ৰিজনিং এনেকুৱা কোশ্চেন থাকিলে আমি কি কৰিব লাগিব কোশ্চেনটো ভালদৰে চাবা এত কি লিখা আছে Saturn এত মই লিখিলম Saturnটো লিখিলো এনে ধৰণৰ কোড নম্বৰ থাকিলে কি কৰিবা তলত লিখিবা এইটোৰ কোড নম্বৰটো এটো আগত লিখিবা এটো তলত লিখিবা তাৰ তলত লিখিবা তেন্তে হে তোমালোকৰ বুজাত সুবিধা হ'ব কাউন্টিং কৰিব লাগিব টি জেড ইয়া এটোৰ লগত এটো কেনেকৈ সম্বন্ধ আছে সম্পৰ্কটো কি ৰিলেটেড কি কেনেকৈ হল এটো চাব লাগিব বুজি পালা কেনেকৈ চাম এটো এতিয়া কাউন্টিং কৰিব লাগিব এটো এটো কে নম্বৰত আছে ক্ৰম অনুযায়ী এটো জানিব লাগিব আগত এ বি সি ডি 26 টা আৰ্টিকেল আছে লেটাৰ আছে এই 26 টা লেটাৰৰ কোনটো কিমান নম্বৰত আছে স্থানত আছে এটো জানিব লাগিব তেনেহলে এই লেটাৰ কোডিং ৰিজনিংটো তোমালোকৰ বাবে একেবাৰে সহজ হ'ব S to 19 নম্বৰত পাও 19 মাইন কৰিবা S to 19 নম্বৰত পাও এটো লিখিলাও A to আমি কিমান নম্বৰত পাও 1 নম্বৰত T to কিমান নম্বৰত পাও T to আমি 20 নম্বৰত পাও আমি 21 নম্বৰত পাও R to 18 নম্বৰত পাও N to 14 নম্বৰত পাও লিখিলালো এতিয়া সোৱা এই S ৰ পৰা T কিমান ডিফাৰেন্স আছে পাৰ্থক্যটো কিমান S to 19 T to 20 নম্বৰত আছে 20 লিখি দিলে কিমান প্লাস কি কৰিছে এটো প্লাস কৰিছে প্লাস 1 কৰিছে বুজি পালা আকৌ এটো একৰ পৰা এটো কি কৰিছে এটো প্লাস কৰা নাই একৰ লগত যদি আমি প্লাস a 1 কৰি দিও b হ'ব এত b দিয়া নাই z দিছে তেন্তে কি কৰিছে এটো মাইনাস কৰিছে বুজি পালা এটো মাইনাস কৰিছে মাইনাস কৰিলে আমি কি পাম z পাম আগো উভতি যাব এটো z পাম আৰু 20 ৰ পৰা u টু কিমান নম্বৰত আছে 21 নম্বৰত তেন্তে এটো আকৌ কি কৰিছে প্লাস কৰিছে বুজি পালা এটো আকৌ প্লাস কৰিছে 80 ৰ পৰা এটো প্লাস কৰিছে u2 21 নম্বৰত পাও 21 ৰ পৰা আমি t2 কে নম্বৰ আছে 20 তেন্তে এটো কি কৰিছে আকৌ মাইনাস কৰিছে এটো আকৌ মাইনাস কৰিছে মাইনাস 1 কৰিছে বুজি পালা এটো মাইনাস 1 কৰিছে আৰু 18 নম্বৰত আছে 18 লগত আমি s2 18 লগত এটো s r s আৰু পিছত কি আহে s আহে গতিকে এটো আকৌ প্লাস কৰিছে বুজি পালা এটো আকৌ 1 প্লাস কৰিছে তাৰ পিছত n m টো আগত আহিব n টো পিছত আহিব গতিকে এটো আকৌ মাইনাস কৰিছে 1 মাইনাস কৰিছে এটো আকৌ 1 মাইনাস কৰিছে এটো 13 ত আছে কি m আৰু 14 ত আছে কি n গতিকে এটো মাইনাস কৰি ইয়াত কি লজিকটো কি হয় হল +1 -1 +1 -1 +1 -1 আগটো প্লাস কৰিছে তাৰ পিছতটো মাইনাস কৰিছে তাৰ পিছতটো প্লাস কৰিছে তাৰ পিছতটো মাইনাস কৰিছে এনেকৈ গৈছে সেম পদ্ধতিত এটো কৰিব লাগিব ইউরেনাসটো ইয়াত কৰিব লাগিব u r a n u s এটো আমি 21 নম্বৰত পাইছো 21 ৰ লগত এটো কি কৰিছে প্লাস কৰিছে 21 ৰ লগত 1 প্লাস কৰি দিলে কিমান পাম 22 তেন্তে 22 ত কি আছে u v আছে ইউৰ পৰা b আহে b পাই গলো r টো কিমান নম্বৰ আছে 18 নম্বৰত 18 নম্বৰৰ লগত আকৌ কি কৰিব লাগিব মাইনাস কৰিব লাগিব 1 মাইনাস কৰিলে আমি কি পাম 17 পাম 17 পাম 17 ত আমি কি দেখিবলৈ পাও আমি q দেখিবলৈ পাও q গতিকে q টো পাই গলো আৰু তাৰ পিছত a এটো প্লাস কৰিলে এটো মাইনাস কৰিলে আকৌ প্লাস কৰিব লাগিব +1 কৰিলে এৰ লগত +1 কৰিলে কি হ'ব b হ'ব এর পিছত b হয় b টো পাই গলো n2 কিমান নম্বৰ আছে 14 নম্বৰত আছে 14 লগত আমি আকৌ -1 কৰিব লাগিব 1 কৰিলে আমি কি পাম m পাম 13 পাম 13 ত কি আছে m আছে এটো পাই গলো s2 21 নম্বৰত আছে 21 ৰ লগত আকৌ কি কৰিব লাগিব প্লাস কৰিব লাগিব 1 প্লাস কৰিলে কিমান হ'ব 22 হ'ব 22 ত আকৌ কি পাম আমি v পাম 22 ত আমি u v পাম এটো পাই গলো s2 কিমান 19 নম্বৰত আছে 19 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 19 ৰ লগত -1 কৰিলে 18 হ'ব 18 ত আমি কি পাও r পাও সৰি এটো r হ'ব এটো r হ'ব r হ'ব
তেন্তে কি পালো ভি কিউ ভি এম ভি অর্থাৎ আর আছে গতিকে এইটো অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ